কি খবৰ আপোনালোকৰ সো আজি মই অলপ মানে বেছি এক্সাইটেড হৈ আছো বিকজ আজি আমি যাম 2 নম্বৰ বৰপুখুৰী জহামাৰী শ্ৰী শ্ৰী দীঘলী লেঙামাগুৰি সত্ৰলৈ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সো আজি আমি তালৈ যাম আৰু মই মানে বহুত হ্যাপি যাবলৈ কাৰণ ইমান এটা মানে পেন্ডেমিক ইয়াৰত ইমান ধুনিয়া এটা বস্তু পাতিছে মেলা হ'ব ফাংচনছবোৰ হ'ব তাতে আকৌ সত্ৰ আছে আৰু কালি একচুয়ালি মই যাব নোৱাৰিলো এটা প্ৰবলেমৰ কাৰণে সো আজি স্যাটাৰডে আজি আমি যাম আৰু কালি প্ৰসেছন হ'ল আৰু শ্ৰী শ্ৰী জনাৰ্দন দেৱগোস্বামী আহিছিল সত্ৰাধিকাৰ উত্তৰ কমলাবাৰী সত্ৰ মাজুলী আমি মাজুলীলৈ যাওঁতে তেওঁক লগ পাইছিলোঁ মই ফটো দেখোঁতে গম পাইছোঁ যে আমি তেওঁক লগ পাইছিলোঁ সো কালি অলপমান বেয়া লাগিলে যাব নোৱাৰাৰ কাৰণে কাৰণ কালি খুব ভাল লাগিলেহেঁতেন আপোনালোককো দেখালোহেঁতেন সো ইটছ অ'কে আজি আছে প্ৰতিযোগিতাবোৰ লাইক কুইজ ড্ৰয়িং কম্পিটিশ্যন পোয়েট্ৰি কবিতা আবৃত্তি সো মই এটা মানে মই গোটেইকেইটাতে ল'ম বুলি ভাবি আছোঁ বাট কুইজত অকণমান কেঁচা মই যদি উঠি দিব একো নোৱাৰিম যদি টিম আপ হৈ পেলাই যদি ক'বলৈ দিয়ে তে হেল্ল' ড্ৰয়িং আৰু পয়েট্ৰিটো আই এম গোয়িং টু সো যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি দিব এণ্ড এবাৰ মই আপোনালোকক অলপমান পাৰ্চেণ্ট গেৰাণ্টি দিব পাৰোঁ যে আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাব বিকজ বহুত মানুহ আহিব বহুত মানুহ আমি যে নখাবলৈ গৈছিলোঁ মামাহঁতৰ ঘৰত মামাহঁতৰ একদম কাষতে পথাৰখন যোনখন আছিলে পথাৰখনতে পাতিছে আৰু অকণমান গৈ সত্ৰখন আছে খুব ধুনীয়া পেণ্ডেল চেণ্ডেল দিছে একদম মানে আমি আগতে সেইদিনাখন অকণমান গৈছিলোঁ পেণ্ডেল দি থাকোঁতে হাতী এতিয়া এইবোৰ মানে খুলাসা কৰি দিওঁ আৰু তাত গৈ পেলাই আপোনালোকে দেখা পাব খুব ভাল লাগিব আপোনালোকৰ সো ইয়া লেটছ গো টু লেঙামাগুৰি সত্ৰ সো আমি পালোহি শ্ৰী শ্ৰী লেঙামাগুৰি সত্ৰ মাহঁত পিছফালে সো বলক ইমান ধুনীয়া পেণ্ডেল দিছে বলক লেটছ গো এয়া চাওক বাঁহৰ সৈতে গামোচা দি থৈছে এখন যে একেবাৰে কনকাৰ নিচিনা লাগিছে জানানে কনকাৰ যে ফাৰ্ষ্ট গেটটো তেনেকুৱা মই যে কৈছিলোঁ আপোনালোকক হাতী বনাইছে এয়া চাওক বিষ্ণু হাতী ঘৰিয়ালে হাতী ভৰিত বান্ধি আছে ধৰি আছে এইটো কাছৰ ওপৰ হাতীৰ ওপৰ সিংহ সো মই মাত্ৰ চিত্ৰাংকন ড্ৰয়িং কম্পিটিশ্যনৰ পোয়েট্ৰিৰ কাৰণে মই নাম দি আহিছোঁ বলক এতিয়া সত্ৰলৈ যাওঁ ইমান ধুনীয়া দেখিছে আপোনালোকে সত্ৰখন এই পানীত ডুবি গৈছিলে এতিয়া ওলালে কাৰণে ইমান ডাঙৰ এখন সত্ৰ পাতিলে সো মোৰ বহুত ভাল লাগিছে এতিয়া বলক এতিয়া আমি চাকি জ্বলাব আহিছোঁ ইয়াত বহুত ধুনীয়া গান বাজি আছে সেইপিনে গোসাঁই আছে ককা আপোনাৰ সত্ৰত আহি কেনেকুৱা লাগিছে ভাল সুন্দৰ কালি কেনেকুৱা লাগিল কালি বঢ়িয়া লাগিছে ইয়াত এনে কিমান দেৰি পায় গান বাজি আছে চাকি জ্বলাই আছে ইয়াত ৰাতিপুৱা 6টাৰ পৰা কালি এটা ফাংচন হ'ল কিবা কিবি আজি কাইলৈ ভাওনা হ'ব ঠিকে আছে কালি শোভাযাত্ৰাত গৈছিলে মই যোৱা নাই মই ইয়াতে আছিলোঁ ৰাইজ গৈছে ধন্যবাদ এই সত্ৰখনৰ নাম লেঙামাগুৰি সত্ৰ কিয় হ'ল এইটো তাৰমানে পূৰ্বপুৰুষসকলৰ তাৰমানে এইটো হেৰি আছিলে তেওঁলোকে বৃদ্ধসকলৰ পৰা আমি জানিব পাৰিছিলোঁ যে তাৰমানে তেওঁলোকে তাৰমানে এইটো দিছিলে নামটো তাৰ উপলক্ষে আমি এতিয়া লেঙামাগুৰি সত্ৰ নামে এতিয়া
শ্ৰী শ্ৰী লেঙামাগুৰি সত্ৰত আমাৰ কালি 3 দিনীয়া কাৰ্যসূচী আছিল। কালি প্ৰথম কাৰ্যসূচীত আমাৰ দিহানাম প্ৰতিযোগিতা ইয়াত যোগদান বহুত ভাল লাগিলে। 6টা পাৰ্টি আহিছিলে। মই নাই গোৱা, মই মানে এটা সৰু ছোৱালী শিকাইছিলোঁ। এই ছোৱালীখিনিয়ে গালে। তেওঁলোকে মানে আমাৰ নিজৰ গাঁৱৰ কাৰণে মানে তেওঁলোকে এনেই ছেকেণ্ড হৈছিলে বাৰু। আমাৰ নিজৰ গাঁৱৰ কাৰণে আমাৰ মানে আমি সেই প্ৰাইজটো আমি নাই ৰখা। আমি যিসকল দূৰ দূৰণিৰ পৰা আনিছিলোঁ আমি তেওঁলোকক মানে সেই প্ৰাইজখিনি দি দিয়া হ'ল। আৰু বহুত ভাল 6টা পাৰ্টিয়ে মানে অংশগ্ৰহণ কৰিছিলে। তাৰে পশ্চিম তেজপুৰ 7 ভনী দল তেওঁলোকৰ ফাৰ্ষ্ট হ'ল আৰু ছেকেণ্ড বালিগাঁও গেৰুৱা তেওঁলোকে ছেকেণ্ড হ'ল আৰু বকুল দল তেওঁলোকে থাৰ্ড হ'ল আৰু শ্ৰেষ্ঠ নাম নেগাৰাবাদক হ'ল পশ্চিম তেজপুৰ পিতামনাথ তেওঁ নেগাৰাবাদকত শ্ৰেষ্ঠ হ'ল। আৰু বহুত ভাল লাগিছে। বহুত মানুহ কালি আহিছিলে আমাৰ ইয়ালৈ। কালি শোভাযাত্ৰাত গৈছিলোঁ। আমাৰ গাড়ী কমচে কম 70খনমান গাড়ী গ'ল। বহুত ভাল লাগিলে। মানে বহুত তেনেকুৱা এটা দিন হয়তো আমি নাপাম। বহুত ভাল লাগিল মানে বহুত ৰাইজ আমাৰ আনন্দ কৰি ভাল লাগিছে। মানে বহুত মানে ভকতি কিমান আছে মানুহৰ কালিয়ে আমি কিমান ইমান পৰ্যা হৈছে নহয়। বহুত ভাল লাগিব। ইয়াকে কৈ মই সামৰিছোঁ দেই। ধন্যবাদ। এইটো এটা বিৰাট ধুনীয়া ৰান্ধনীঘৰ। একেলগে 20টা চৌকা জ্বলিছে। কিছুমানে কাটিছে, কিছুমানে বনাই আছে। এইপিনে খোৱা ঘৰ আছে। আহকচোন ইয়াতে চাওঁ। তাৰপৰা সুধি কি এতিয়ালৈকে আয়োজন হৈছে। এতিয়ালৈকে কি বনোৱা হৈছে? প্ৰথমতে ভাত বনোৱা হৈছে, দালি বনোৱা হৈছে, চব্জি বনোৱা হৈছে। হয় এতিয়া বৰ্তমান দাইলটো হৈ গৈছে আৰু এতিয়া প্ৰায় 3000মান মানুহে খাব পৰা যি কেপাচিটি আছে। হয় এইটোৱে হ'ল খোৱাঘৰ। ইমান ডাঙৰ চাওকচোন। 3000 মানুহৰ খোৱা কেপাচিটি আছে। ভাবক কিমান ডাঙৰ। এইপিনে বেচিন চেচিন আছে। আৰু চবতছে স্পেচিয়েল কথা তলত বহি খাব মানুহে। খুব ভাল লাগিব। এইটো মানে এটা বেলেগে আৰু হেৰি হ'ব মুমেণ্ট। মই আপোনালোকক কৈ আছোঁ ৰ'ব এইটো কি কৰিছে। মই এতিয়া ভালকৈ বুজি নাই পোৱা। মাক সুধি ক'ম দেই। এতিয়া ভাগৱত পাঠ কৰি আছে নেকি? অথনি মূৰত ভাগৱতখন লৈ পেলাই চক্কৰ লগাইছিলে। বস্তুখিনি তুমি হৃদয় সদায় চিন্তা কৰিবৰ বাবে যত্নৰ প্ৰয়োগ কৰিব লাগিব। ঈশ্বৰে কৈছে মই তোমাৰ লগতে আছো। ইয়াত কি হৈছে মই নাজানো দেই, কিন্তু এই বগা কাপোৰ মাৰি পেলাই চিনাকি কৰিছে কিবা কৰিছে। বিজয় তথ্যব লাগে কেনে যত্ন কৰা চাওকচোন ইমান মানুহ আহিছে। কিমান মানুহ। সেইপিনেও চাওক। একদম কিমান ওপৰৰ পৰা চালে যে পৰুৱা লাগিব। চাওকচোন আপোনালোকে। ভকত গুৰু গোসাঁই ওচৰত সেৱা শ্ৰদ্ধাত প্ৰীতি নজনায়। ইয়াৰ পিছৰ কথা কি কয় আমি জানো। সময় একেবাৰে কম, গতিকে আমি অধিকলৈ দেখিছেনে ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য। মানে গছ গছনি এভৰিথিং গ্ৰীণ ভেৰি নাইচ, ভেৰি বিউটিফুল। বিল আছে। এইটো প্ৰসাদৰ ঘৰ চাওক। আজি মই বহুত হেপী। মই বৰচলা সমষ্টিৰ বিধায়ক শ্ৰীযুত গণেশ লিম্বু ডাঙৰীয়া ছাৰক লগ পালোঁ। ফটো এখন তাতে ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ তাত বহুত মানুহ থাকে। চ' মই এখন ফটো আপোনালোকক দেখাইছোঁ। মোৰ বহুত ভাল লাগিছে। মনটো মোৰ সৌভাগ্য যে মই তেওঁক লগ পালোঁ।
আৰু ভিডিঅ'টো আৰু লম্বা হ'ব অকণমান আছে আৰু কিবা কিবা আপোনালোকক দেখাবলৈ চ' এনজয় কৰি যাব ঘোষণা দিছোঁ আজি সন্ধিয়া ঠিক 8 বজাৰ লগে লগে এই মঞ্চতে এখন সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে অসমৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা কেইবাগৰাকীও আমন্ত্ৰিত শিল্পীক এই মঞ্চত গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ চ' গাইজ মই আজি ইয়াতে সামৰণি ধৰিলোঁ আৰু খুব ভাল লাগিলে মোৰ মানে এটা মেমৰেবল থিং হ'ল আৰু কুইজত মই ল'ব নোৱাৰিলোঁ অকণ দেৰি হৈ গ'ল কাৰণে চ' এণ্ড দিয়া মই কবিতা আবৃত্তিত কনজলেশ্যন প্ৰাইজ পালোঁ চ' মোৰ অলপতো ভাল লাগিছে বাট ইটছ অ'কে বিকজ মানে আমি প্ৰাইজ পাবলৈ পাৰ্টিচিপেট কৰিব নালাগে সদায় এটা গুড থিঙৰ কাৰণে পাৰ্টিচিপেট কৰিব লাগে চ' মই বহুত হেপী আজি মই ইমান ধুনীয়াকৈ মানে পৰীক্ষা মোৰ চলি আছে তথাপিও মই ইমান ধুনীয়া এটা সত্ৰলৈ এখন আহিলোঁ মোৰ খুব ভাল লাগিলে মানে ভাত চাহটো খাই ইমান টেষ্টি লাগিলে নহয় চ' আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে আৰু যদি ভাল লাগে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব চ' লেটছ মিট ইউ ইন দ্য নেক্সট ভিডিঅ' বাই বাই